out your window. No, you can't sleep, you pretend though. You don't have to play the hero. 'Cause I got নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল। তো আজি এতিয়া সময় ৰাতিপুৱা 5 বাজিছে আৰু আমাৰ ঘৰৰ ওচৰৰ যি পৰিৱেশ সেইটো আপোনালোকক অকণমান দেখুৱাম, কাৰণ বৰ্তমান কৰোণাৰ দিন, গতিকে কোনেও ক'তো যাব পৰা নাই। গতিকে আমাৰ ঘৰৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আছে, ওচৰতে মই পাহাৰত থাকোঁ, তাৰ বস্তুখিনি আপোনালোকক দেখুৱাম। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান মই এটা শিলৰ ওপৰত আছোঁ আৰু আমাৰ গোটেই চাৰিওফালে পাহাৰে পাহাৰ। গতিকে মই আপোনালোকক 3D শ্বট এটা দেখুৱাই দিছোঁ, গতিকে চাই লওক। এয়া আৰু চাৰিওফালে শিল। সৌটো আমাৰ ৰাজহুৱা শিৱ মন্দিৰ। ইয়াতে আমি বহুত ডাঙৰকৈ শিৱ পূজা পতা হয় প্ৰতিটো শিৱৰাত্ৰিত, আৰু সদায় সন্ধিয়া ইয়াতে ধূপ চাকি জ্বলোৱা হয়। সৌখন পাহাৰ দেখিছেনে? আৰু সৌখন হৈছে আমাৰ চিৰিয়াখানা পাহাৰ। গতিকে ৰ'ব, মই অকণমান ভালকৈ আপোনালোকক আকৌ দেখুৱাই দিছোঁ। এইটো যে আপোনালোকে দেখিছে, ইয়াক আমি কৃষ্ণঘিলা বুলি কওঁ। মানুহে কয় যে বহুত বছৰ আগত ইয়াত শ্ৰীকৃষ্ণই ঘিলা খেলিছিলে, আৰু সেই তেতিয়াৰ পৰা এই জেগাখিনিৰ নাম কৃষ্ণঘিলা বুলি জনা যায়। আজিৰ ব্লগটো ইমানে আছিলে। যদি ভাল পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। যদি নতুন ছাবস্ক্ৰাইব কৰক। জয় আই অসম।